কোন মনচুৰী? হুছেইন মনচুৰী ক'ৰ মানুহ? অসমত আহিছে, শিৱসাগৰত আহিছে বান সাহায্য দিবলৈ। শৰ্মা, দাস, ডেকা, আলি বাকী ক'ত গ'ল? মোৰ মতে গোটেই মন্দিৰ ভাঙি দিব লাগে আৰু গোটেই মছজিদ গীৰ্জা ভাঙি দিব লাগে। এতিয়া হুছেইন মনচুৰী নহয়, হিমন্ত বিশ্ব শৰ্মা নহয়, হিমন্ত বিশ্ব ইণ্ডিয়া, মনচুৰী ইণ্ডিয়া, মই অৰূপ ইণ্ডিয়া, অখিল ইণ্ডিয়া, চব ইণ্ডিয়া হ'ব লাগিব। কোনো ধৰ্ম আজি শিৱসাগৰত যিটো ঘটনা ঘটিছে, যিমান বানপীড়িত লোকক কোন মিয়া আছে, কোন মুছলিম আছে, কোন হিন্দু আছে, কোনোবা বাচি ফেলে সাহায্য প্ৰদান কৰিছে নেকি? যদি দেশখনৰ যদি মানুহে মানুহৰ বাবে যদি হ'ব লাগে, তেতিয়াহ'লে চবৰে উপাধি চেঞ্জ কৰিব লাগিব, ধৰ্ম নোহোৱা কৰিব লাগিব। না ইয়াতে ইছলাম ধৰ্ম, না হিন্দু ধৰ্ম, না খ্ৰীষ্টান ধৰ্ম, চবৰে হ'ব লাগিব ধৰ্ম ইণ্ডিয়া, ভাৰত, অৰূপ ভাৰত, মনচুৰী ভাৰত, হিমন্ত ভাৰত, অখিল ভাৰত, অখিল গগৈ নহয়, অখিল ইণ্ডিয়া, অখিল ভাৰত হ'ব লাগিব। নহ'লে গোটেই জহান্নামে যাব। আজি এই শিৱসাগৰ নাজিৰা যিটো পৰিস্থিতি হৈছে, চকুৰ পানী কিমানজনৰ চকু পানী ওলাইছে আৰু কাৰ ওলোৱা নাই সেইটো মই ক'ব নাযাওঁ। কিমানৰ ওলাইছে নিজে উপলব্ধি কৰিছে। তাৰ ক্ষেত্ৰত সেই ক্ষেত্ৰত আপোনালোকে গম পাইছে কোন ধৰ্ম, কোন মুছলিম ধৰ্ম, কোন ইছলাম, কোন হিন্দু, কোন খ্ৰীষ্টান, কোনোবা বাচিছে নেকি যে ইছলাম ধৰ্মাৱলম্বী লোকক আমি কমকৈ সাহায্য দিম, হিন্দু ধৰ্মাৱলম্বী লোকক কমকৈ সাহায্য দিম। আজি বলিউডৰ পৰা বিভিন্ন ধৰণৰ মানুহে অসমৰ এই শিৱসাগৰ, যোৰহাট বা যিখিনি বানপীড়িত লোক আছে সকলোকে সহায়ৰ হাত আগবঢ়াইছে। আৰু আমি কি কৰিছোঁ? হিন্দু, আমি মুছলিম, আমি ইছলাম। মনত ৰাখিব, মানসিকতা চেঞ্জ কৰিব লাগিব। মানসিকতা যদি সলনি কৰে তেতিয়াহ'লে সকলোৰে ভাল হ'ব। গতিকে ইয়াতে না ইছলাম ধৰ্ম, না খ্ৰীষ্টান ধৰ্ম, না হিন্দু ধৰ্ম, এই যি মানসিকতা যদি আপোনালোকে চেঞ্জ কৰে তেতিয়াহ'লে আমাৰ ইণ্ডিয়া, আমাৰ ভাৰতবৰ্ষ বহু দূৰলৈ যাব, য'ত আপুনি চুব নোৱাৰে। কথাটো হয়নে নহয় আপোনালোকে মন কৰিব আৰু কমেণ্ট কৰিব। মই ভিডিঅ'টো ভাইৰেল হ'বৰ কাৰণে কৰা নাই, মোৰ যিখিনি মনৰ কথা আছিল সেইখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ।